এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ব্ৰেকিং নিউজ। NDRF জোৱানে অৱশেষত মনীন্দ্ৰ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আজি ৰাতিপুৱাৰে পৰা NDRF জোৱানসকলে চলাইছিল এই উদ্ধাৰ প্ৰক্ৰিয়া আৰু অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মনীন্দ্ৰ ডেকাৰ মৃতদেহ। জানিব পৰা মতে মৃদুল ডেকা, ৰাজু ডেকা, বিপুল ডেকা এই তিনি পাখণ্ড যুৱকে মনীন্দ্ৰ ডেকাক দুই টুকুৰা কৰি ৰামদিয়া, নামপাৰা, হীৰাপাৰা নদীত পুতি থৈছিল আৰু অৱশেষত আৰক্ষীৰ জেৰাত মুখ খুলিল তিনি পাখণ্ডই। অতি নিৰ্মম নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল মনীন্দ্ৰ ডেকাক আৰু মনীন্দ্ৰ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এনেদৰে লৈ অনা হৈছে। আমি আপোনালোকক সম্পূৰ্ণ ভিজুৱেলটো দেখাবলৈ চেষ্টা কৰিম। Packing currency. Packing currency. Packing currency. Agak ada plastik kan? Kata na ya. Pisto na. Acce. Piso na. Piso. Apa sih? Piso na. Kalau ngene, ada sana.